CID বিভাগে তদন্ত কৰি আছে। এই মুহূৰ্তলৈকে অগ্ৰগতি লাভ কৰিছোঁ বুলি কৈছে। কিছু লোকক গ্ৰেপ্তাৰ কৰিছে, তেওঁলোকৰ সোধা পোছা কৰি চলি আছে। আমি হয়তো কিছু অপেক্ষা কৰিব লাগিব ইয়াৰ আউটকামটোৰ কাৰণে। এই মুহূৰ্তত মই ক'ব নোৱাৰিম, কিন্তু আৰক্ষীয়ে কিছু লোকক গ্ৰেপ্তাৰ কৰিছে, তেওঁলোকক সোধা পোছা কৰি আছে। আমি হয়তো কিছু সময় অপেক্ষা কৰিব লাগিব। হয়, দুৰ্ভাগ্যজনক। কিছু শিক্ষক ছাত্ৰ তেওঁলোক গ্ৰেপ্তাৰ হৈছে বুলি শুনিছোঁ। মোক কৈছে, কিন্তু সবিশেষ নামে ধামে ক'ব পৰা অৱস্থাত মই নাই। ছাৰ, ফলাফল বেয়া হ'লে স্কুলৰ যিসমূহ কৰ্তন কৰা হ'ব বুলি ক'লে কেন্দ্ৰবিলাকৰ, গতিকে সেইটো লৈ চাই এইবাৰ শিক্ষকসকলে এইবিলাক কৰিলে নেকি ৰিজাল্ট ভাল হোৱাৰ বাবে? মই সেইটোও এতিয়া এই মুহূৰ্তত ক'ব নোৱাৰিম, কাৰণ এইটো এটা যিটো সেবাৰ এফিলিয়েশ্যন, সেবাৰ অধিকাৰ আছে। যিবিলাক বিদ্যালয়ে ফলাফল বেয়া কৰিছে তেওঁলোকৰ এফিলিয়েশ্যন সেবাই কৰ্তন কৰিছে। শান্তিকাম হাজৰিকাই কালি কিছু গুৰুতৰ অভিযোগ আনিছে যে সেবাৰ ভিতৰ চৰাতে কিছুমান এনেকুৱা ধৰণৰ লেনদেন তেওঁলোকে টকা লৈ পেলাই ৰিজাল্ট ঠিক ঠাক কৰে। মই সকলোকে আহ্বান জনাইছোঁ, যিসকলৰ হাতত তথ্য আছে, যিহেতু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে, মই সকলোকে আৰম্ভ কৰিছোঁ, যিসকলৰ হাতত তথ্য আছে, ইনফৰমেশ্যন আছে, খবৰ আছে, তেওঁলোকে যাতে এইখিনি আৰক্ষীক জমা দিয়ে এটা উচিত তদন্তৰ কাৰণে। নিশ্চিতভাৱে আগতীয়াকৈতো একো কৰা নাযায়। যেতিয়া ইয়াৰ তথ্য প্ৰমাণ পোৱা যাব, তদন্তৰ এটা প্ৰতিবেদন আহিব, চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। মই নিৰ্দিষ্টভাৱে সেই কেছটো নাজানো, সেইটো এটা নিৰ্দিষ্ট কেছ হ'ব, মই চাম। কি ক'লে? সেইকাৰণে আৰক্ষীয়ে তদন্ত কৰিব, এতিয়া সকলোকে সোধা পোছা কৰিব। চাওক, এই দীঘলীয়া সময়খিনিৰ যদি ইতিহাস চাই, এই দীঘলীয়া সময়খিনিতে সেৱা এটা সুশৃংখলিত ব্যৱস্থা হিচাপে গঢ়ি উঠিছে। এই সময়খিনিৰ ভিতৰতে সেৱাই সুন্দৰভাৱে টেট পৰীক্ষা অনুষ্ঠিত কৰিছে। আমাৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্ট কমিশ্যনৰ গ্ৰেড 3, গ্ৰেড 4ৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰিছে। এই সময়খিনিৰ সময়তে সেৱা সম্পূৰ্ণ ডিজিটেল হৈছে, সেৱাত অনলাইন ছাৰ্ভিচবিলাক মুকলি হৈছে। এই দীঘলীয়া সময়খিনিৰ ভিতৰতে কোনো লোকে এখন ডুপ্লিকেট মাৰ্কশ্বিট বা কিবা শুধৰণিৰ কাৰণে তেওঁলোকে সেৱা অফিচলৈ নহাকৈ নিজৰ জিলাৰ পৰাই অনলাইন আবেদন কৰি সেৱাসমূহ লাভ কৰাৰ ব্যৱস্থাখিনি গঠন হৈছে। যিটো আইন আছে, আইন অনুসৰিতো সেৱা মেট্ৰিক পৰীক্ষাই সুস্থিৰভাৱে অনুষ্ঠিত কৰিব লাগে, কিন্তু সেইটোতো পৰা নাই। দেশখনত আমাক NTAৰ নিচিনা এটা অনুষ্ঠানৰ প্ৰয়োজন। নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে আজি সৈনিক স্কুলৰ পৰীক্ষা পাতে, তেওঁলোকে বিভিন্ন যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষাবিলাক পাতে। আমাকো এটা এনেকুৱা পৰীক্ষাবিলাক পতাৰ কাৰণে এটা সংস্থা লাগে, আৰু তাৰ কাৰণে আমি সেৱাক সেই পৰীক্ষাবিলাক, যিহেতু অসমত আমাৰ ৰাজ্যিক পৰ্যায়ৰ NTAৰ সমকক্ষ নাই, সেইটো চৰকাৰখনে এই সেৱাখন চৰকাৰে গঠন কৰিছে। গতিকে তেওঁলোকে অকল কি পৰীক্ষা পাতিব, সেৱাই কি পৰীক্ষা পাতিব, সেইটো চৰকাৰে নিৰ্ধাৰণ কৰি দিছে। এই সম্পৰ্কত যিটো সেৱাৰ সন্দৰ্ভত যিটো বক্তব্য ৰাখিছিল, আপুনি RC-জনক ৰক্ষণাবেক্ষণ দিয়া বুলি বিভিন্নজনে অভিযোগ কৰিছে, আৰু তেওঁ একেটা পদত 7 বছৰ হৈছে, 7 বছৰ ধৰি একেটা পদতে তেওঁ অধিষ্ঠিত হৈ আছে। এই কথাটোহে সেইটো আইনসিদ্ধ এটা কথা, চৰকাৰে যিখিনি কৰিছে ৰুল মতে কৰিছে, আইন মতে কৰিছে, আৰু চৰকাৰে উপযুক্ত ব্যক্তিকে এই পৰিষদ বা বৰ্ডৰ দায়িত্ব দিছে। কিয় নৰম স্থিতি হ'ল? নহয়, সেৱাইতো লগেতো আমি চৰকাৰে গুণীৰ গ্ৰামৰ ইংৰাজী পৰীক্ষা আমিতো বাতিল কৰাৰ সিদ্ধান্ত ল'লোঁ। কিন্তু সেৱা এটা স্বায়ত্তশাসিত এখন বৰ্ড হয়, বৰ্ডখনক বৰ্ড হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ দিব লাগিব, আৰু বৰ্ডে উচিত পদক্ষেপ গ্ৰহণ কৰিয়েই এই যোৱাকালিৰ পৰীক্ষাটো বাতিল কৰিছে। কালি আপুনি কৈছিল যে ইয়াতে শিক্ষকৰ হাতত প্ৰশ্ন কাকত নাযায়, কিন্তু আজিতো CIDয়ে শিক্ষককে গ্ৰেপ্তাৰ কৰিছে। সেইকাৰণেতো তদন্তৰ প্ৰয়োজন হ'ল, সেইকাৰণেতো পৰীক্ষাটো বাতিল কৰাৰ প্ৰয়োজন হ'ল। সেইকাৰণে পৰীক্ষাটো বাতিল কৰাৰ প্ৰয়োজন হ'ল। একো নোহোৱাকৈতো এনে পৰীক্ষাটো বাতিল কৰা হোৱা নাই। পৰীক্ষাটো যিহেতু বাতিল কৰা হৈছে, যে কিবা এটা গ্ৰাউণ্ডত পৰীক্ষাটো বাতিল কৰা হৈছে।
পৰীক্ষা আৰম্ভ হোৱাৰ পৰা ধৰি লৈ পলমকৈ হ'লেও পৰীক্ষা কাকতসমূহ অলৰেডি ভাইৰেল হৈ গৈছিলে আৰু সেই সময়খিনিত নাই আপুনি ভাইৰেল হোৱাৰ যদি তথ্য আছে আপোনাৰ হাতত নাই মই কৈছিলোঁ মই যিটো কৈছোঁ এইটো মই এতিয়াও ষ্টেণ্ড কৰোঁ যে 4:30 বজাত পৰীক্ষা বাতিল হৈছে পৰীক্ষা সমাপ্ত হৈছে 5:30 বজাত প্ৰশ্ন কাকতখন ছ'চিয়েল মিডিয়াত আহিছে এইটোতো কুৱেশ্যন পেপাৰ লিক হোৱা বুলি ক'ব পৰা নাযায় কুৱেশ্যন পেপাৰ লিক তেতিয়া ক'ব পৰা যায় যেতিয়া পৰীক্ষা আৰম্ভ হোৱাৰ আগত কুৱেশ্যন পেপাৰখন ছ'চিয়েল মিডিয়াত ওলাইছে গতিকে আপোনালোকৰ হাতত যদি তথ্য আছে যে পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগত আৰু কুৱেশ্যন পেপাৰ ভাইৰেল হৈছিল ছ'চিয়েল মিডিয়াত ওলাইছিল আপোনালোকে সেইখিনি পুলিচক দাখিল কৰক হায়াৰ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত কিন্তু আগদিনাখনে 11 মিনিটতে এই প্ৰশ্ন কাকত ভাইৰেল হোৱাৰ যদি মই কৈছোঁ যদি তথ্য আছে তথ্যখিনি পুলিচক দিয়ক তথ্যটো আমিতো মুখেৰে কৈ থাকিলে নহ'ব যদি তথ্য আছে তথ্যখিনি পুলিচক দিয়ক যেতিয়া আমাৰ হাতলৈ কুৱেশ্যন পেপাৰ পঠাই দিছে যে এইখন কুৱেশ্যন পেপাৰ পৰীক্ষাৰ আগত ওলাইছে আমি লগে লগে সেইটো কি কয় কাউন্সিলে পৰীক্ষা কৰি চাইছে যে নহয় সেইখন এখন ফেক কুৱেশ্যন পেপাৰ গতিকে পৰীক্ষা বাতিল কৰাৰ প্ৰশ্ন নুঠে আপুনি কৈছে হুবহু মিল আছে যে পৰীক্ষাৰ আগতে কোনোবা ছ'চিয়েল মিডিয়াত ওলোৱা কুৱেশ্যন পেপাৰ এখন যেতিয়া আমি পৰীক্ষা কৰি চাইছোঁ যে সেইখন আমাৰ প্ৰশ্ন কাকতখনৰ লগত মিল থকা প্ৰশ্ন কাকত নহয় আৰু যিহেতু নহয় তাত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰসংগ নাহে বিৰোধীকালি অভিযোগ কৰিছে যে চৰকাৰীভাৱে এনেকুৱা এটা ষড়যন্ত্ৰ চলিছে ক'ৰবাত কিবা ষড়যন্ত্ৰ থাকিব পাৰে যি ষড়যন্ত্ৰ আছে তদন্তত সকলো ওলাই যাব